দেতা গুড মৰ্নিং বাহ আজিচোন পূবৰ বেলি পশ্চিমত ওলাল তই ইমান সোনকালে উঠিলি নে বোপাই বাৰু গুড মৰ্ণিং নকবা আৰু দেতা কিমান দুখ এই চৰকাৰী স্কুলবোৰ 7:30 পৰা কৰি একদম আমাৰ ল'ৰা ছোৱালীবোৰৰ জীৱনটো বৰবাদ কৰি দিলে ৰাতিপুৱা চোৱাচোন সপোন দেখিব হয়হে ইপিনে স্কুল যাবলৈ ষ্টাৰ্ট হয় মায়ে ইমান চিঞৰ বাখৰ কৰে স্কুল যাবলৈ উঠিবলগীয়া হয় আৰু সোনকালে ভালে হৈছে দে অকণমানতো সোনকালে উঠিবলৈ পাৰিছ এনেইতো এই সোনকালে উঠা মানে কি তইতো গমেই নাপাৱ উঠি আৰু চিধা স্কুললৈহে দৌৰ মাৰ দেতা মোৰচোন আজি স্কুল যাবলৈ অকণো মন যোৱা নাই তুমি এই মাক কোৱাচোন যেনে তেনে বুজোৱা মই স্কুল নাযাওঁ বুলি কোৱা আজি স্কুল নাযাওঁ স্কুল কেলৈ নাযাবি আকৌ তই হা আকৌ বোলে আজি তহঁতে স্কুলত কিবা বক্তৃতা অনুষ্ঠান আছে বোলে যা যা স্কুললৈ যা সোনকালে যা নহয় মানে মই একো তেনেকৈ বক্তৃতাবোৰ ভালকৈ প্ৰিপেয়াৰ কৰা নাই যে নাই নাই তোৰ এইবোৰ বাহানা সদায় নচলিব ইমান দিন তই সময় পালি কি কৰি আছিলি ঘৰত তই সেই ঢেলপঙা দি সেই মোবাইলডাল টিপি সেইডালত কি চাই থাক ইমানকৈ তাৰতকৈ যদি তই যদি এই বক্তৃতাই অকণমান চালিহেঁতেন হ'ব হ'ব সেইটো কথাতে ইমান চিঞৰিব নালাগে যাম মই স্কুললৈ হ'ব ঐ আজি যদি ছাৰে কিবা ক'বলৈ দিয়ে পাৰিবিনে নোৱাৰ কিবা প্ৰিপেৰেশ্যন কৰি আহিছনে কিহৰ প্ৰিপেৰেশ্যন কৰিবলৈ আছে আকৌ মুখত যিকে আহে তাকে কৈ দিম পটক পটক মই সেইবিধৰ মানুহ নহয় দেই আগদিনাখন প্ৰিপেৰেশ্যন কৰি অহা মই একদম মানে একদম পটককৈ মুখত যি আহে একদম তাকেই কৈ দিম ছাৰে ধৰিবই নোৱাৰিব মই ভুলেই কৈছোঁ নে শুদ্ধই কৈছোঁ এনেকুৱা একদম স্মাৰ্টলি ক'ম ছাৰে ভুলটো শুদ্ধ বুলিয়ে ভাবিব কথাটো কিন্তু ঠিকেই কৈছ ময়ো সেইটোৱে কৰিম বুজিছ যিকে পাৰোঁ তাকে আৰু পটক পটক কৈ দিম আৰু ছাৰেনো কি সিমান ভাবি থাকিব তই মোক কিন্তু বুদ্ধিটো ভালেই দিলি দেই ব'ল ব'ল এতিয়া যাওঁ নহ'লে স্কুললৈ পোৱালে দেৰিয়ে হৈ যাবগৈ সোমাবলৈ নিদিব নহ'লে বা ব'ল ব'ল ঐ তহঁতে আকৌ উস্তাদি মাৰি একদম বেছি পঢ়া দেখুৱাবলৈ গৈ ছাৰক মনত পেলাই নিদিবি আকৌ ঠিকেই কৈছে মনত নেপেলাবি আকৌ তহঁতি গুড মৰ্ণিং ল'ৰা ছোৱালীহঁত আজি মই এটা টপিক দিম তহঁতি তাৰ ওপৰত যি জান তাকে ক'ব লাগিব আজি তহঁতৰ সেইটোৱে মই টেষ্ট কৰিম তহঁতি কিমান ভালকৈ পটককৈ কথাখিনি ক'ব পাৰ সজাই পৰাই বাৰু প্ৰথমতে তেতিয়াহ'লে কোনে ক'বি লোকৰ ল'ৰা ছোৱালীক সুধিলে মই ক'ম বুলি ক আৰু তহঁতি অলগদ্ধকেইটা তহঁতি নকওঁ বুলি কৈছ তহঁতক এনেও থুলুক তইতো এনেও পণ্ডিত বুলি চবে জানেই আজি তই প্ৰথমতে আৰম্ভ কৰহি ছাৰ আপুনি সদায় মুখে পায়গে হ'ব আপুনি কি ভাবিছে এই থুলুকে পণ্ডিত নামটো ইনে পাইছে আজি মই চব পঢ়ি আহিছোঁ কওক কি ক'ব লাগে মই আজি চব ক'ব পাৰিম বৰ ভাল কথা এনেকুৱাহে হ'ব লাগে বাৰু তই বৰ টান কিবা কিবি ক'ব নালাগে তই গৰুৰ বিষয়ে ভালকৈ চবকে বুজাই পেলাই কৈ দেচোন গৰুৰ বিষয়ে ক'লেই হ'ব তই গৰুৰ বিষয়ে ক গৰু এবিধ ঘৰচীয়া জন্তু গৰু আমি সকলোৱে দেখিছোঁ আৰু চিনিও পাওঁ গৰু বহুত উপকাৰী বস্তু আমাৰ চবৰে ঘৰতেই গৰু এটা নহয় এটা হ'লেও আছেই কাৰণ গৰু দুই প্ৰকাৰৰ কি ক'লি গৰু দুই প্ৰকাৰৰ এবিধ চাৰিঠেঙীয়া আৰু এবিধ দুঠেঙীয়া উদাহৰণস্বৰূপে দুঠেঙীয়াৰ ভিতৰত ময়ো পৰোঁ কাৰণ মোক ঘৰত দেউতাই সদায় গৰু বুলি মাতে ঐ গৰু এইপিনে ঐ গৰু কি কৰিছ মোবাইল কেলৈ চাইছ মোৰ লগৰ ৰাকেশ যে সিও এটা গৰু তাকো ঘৰত মাক বাপেকে গৰু বুলি মাতে অৰ্থাৎ গৰু দুই প্ৰকাৰৰ চাৰিঠেঙীয়া গৰুৱে ঘাঁহ খায় কিন্তু আমি দুঠেঙীয়া গৰুৱে ঘাঁহ নাখাওঁ ভাত মাছ মাংস পিজ্জা আমি চব খাওঁ ঐ গৰু তই এইবোৰ কি কথা ক'বলৈ আহিছ
গৰু দুই প্ৰকাৰৰ ক'ত পালি তই গৰু দুই প্ৰকাৰৰ বুলি হা ঐ ঐ তই সঁচাকৈ এটা গৰু ঐ মই জানো নহয় ছাৰ মই গৰু বুলি সেইকাৰণেহে কৈছো গৰু দুই প্ৰকাৰৰ বুলি সেই আপুনিও চোন এতিয়া মোক গৰু বুলি কৈছে অ' ৰাম এইটোৱে মোক এই ল'ৰাটোৱে এইটোৱে মোক পাগল কৰিলে এইটোৱে আজিলৈকে গৰুৰ কথা নাজানে এইবোৰ কি হৈছে হয়নে মই যাওঁ দেই মই নোৱাৰো থাকিব আৰু ভগৱান মই মৰিমহে আৰু এতিয়া দেই এইবোৰে মোক পাগল কৰিলে দেখিছে ছাৰ মই কৈছিলো নহয় আজি মই চব প্ৰিপেয়াৰ কৰি আহিছো বুলি দেখিছে আপুনিও মোৰ বক্তৃতা শুনি একদম পাগলা হৈ গৈছে একদম বহি গৈছে একদম ইয়াকে কয় থুলুকৰ বক্তৃতা সাবস্ক্ৰাইব